আমাৰ বহু সংখ্যক কৰ্মৰত ইন সাৰ্ভিস শিক্ষকৰ B.Ed ডিগ্ৰী তেওঁলোকৰ নাই আৰু ওপেন এণ্ড ডিষ্টেন্স মোডত এই ডিগ্ৰী আহৰণ কৰাৰ ব্যৱস্থা আমাৰ ৰাজ্যখনৰ ভিতৰতে নাই। এতেকে এই ষ্টেট ওপেন ইউনিভাৰ্চিটিত আমি B.Edৰ কোৰ্স কেনেধৰণে কৰাব পাৰোঁ তাৰ কাৰণে আজি আমাৰ এডভাইজাৰ এডিশনেল চিফ সেক্ৰেটাৰী আমি তেওঁলোকৰ লগত এক দীঘলীয়া বৈঠকত আমি মিলিত হ'লোঁ আৰু আমাৰ যেটো গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' ইন হায়াৰ এডুকেশ্যন বুলি কোৱা যায় য'ত আমি ভাৰতবৰ্ষৰ অন্যান্য ষ্টেটৰ তুলনাত পিছ পৰি আছোঁ আমাৰ অনলি 17% হে আমি এচিভ কৰিব পাৰিছোঁ NEP-এ কৈছে 2035 চনৰ ভিতৰত 50% হ'ব লাগিব এতিয়া নেশ্যনেল এভাৰেজ 30% আৰু এই আমি গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ'টো উন্নীত কৰিবলৈ হ'লে মুক্ত বিশ্ববিদ্যালয় বা মুক্ত শিক্ষাৰ আমি ব্যৱস্থা ল'ব লাগিব এটো কেৱল উচ্চ শিক্ষাৰ ক্ষেত্ৰত নহয় বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰতো আমাৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত আমাৰ ওপেন স্কুল আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিয়স আছে নেশ্যনেল ইনষ্টিটিউট অফ ওপেন স্কুলিং আমি খুব সোনকালে বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগত ক্ষেত্ৰত আমি মুক্ত শিক্ষাৰ এখন কৰ্মশালা অনুষ্ঠিত কৰিম আৰু এখন ষ্টেটৰ এখন SOPও আমি দিম যাতে ইয়াৰ গুণগত মানটো ৰক্ষা কৰিব পৰা যায় আৰু গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীক আমি শিক্ষাও যাতে আমি প্ৰদান কৰিব পাৰোঁ সেই লক্ষ্য লৈ পেলাই আজি আলোচনাখিনি কৰিম B.Edৰ কাৰণে আমাক পাৰ্মিশ্যন লাগিব নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCTE তাৰ আগতে আমি কেইটামান চৰ্ত পূৰণ কৰিব লাগিব তেওঁলোকৰ পাৰ্মিশ্যন লাভৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ লগত কথা পাতিছে গতিকে মই আশাবাদী বিশ্ববিদ্যালয়খনৰ যিখিনি নাটনি আছে সেইখিনি আমি খুব সোনকালে পূৰণ কৰি দিম যাতে বিশ্ববিদ্যালয়খনে NCTEত আবেদন কৰিব পাৰে আৰু মই ভাবোঁ NCTE যেহেতু আমাৰ অসমত এখনো ওপেন কলেজ নাই য'ত B.Ed ডিগ্ৰী কৰিব পাৰে গতিকে কৃষ্ণকান্ত সন্দিকৈত সেই ব্যৱস্থাটো ভাৰত চৰকাৰ অনুমোদন জনাব বুলি মই আশাবাদী